Hey guys, good morning and welcome back to my channel Nirupa's Lifestyle. কি খবৰ আপোনালোকৰ? আশা কৰো ভালে আছে, সুস্থ আছে, আমিও ভালে আছো। ৰাতিপুৱা উঠি আলহী বাচন লৈ ওলাইছে। মই বাৰে বাৰে মানা কৰিলো যে ধুব নালাগে, মই ধুই আছো। তাৰ পাছতো নামানিলে। সাবিনাহতে কালি আহিছে দুয়ো ভাই ভনী গধূলি টাইমত। বৌ আকৌ গৈছে মাৰ ঘৰত। কাৰণবোৰ আব্বা মাই দিল্লীৰ পৰা ঘৰত আহিছে। হেয়ে লগ কৰিব গৈছে। গতিকে এতিয়া সকলো কাম আমিয়ে কৰি আছো। তাইৰ বাচন ধোৱা হোৱাৰ পাছত আমি সবেই চাহ পানী খাই ললো। চাহ খাই কিনে তাই আকৌ গ'ল চাউল ধুব কাৰণে, ভাত বহাব বুলি। তাই কৈ আছে যে আজি সকলো কাম মই নিজেই কৰিম, গতিকে চাওচোন তাই কিমান দূৰলৈকে কৰিব পাৰে। আৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক, স্কিপ নকৰা কৰি। আশা কৰো ভিডিঅ'টো চাই ভাল পাব। এতিয়া আকৌ তাই চিলাই আছে আদা নহৰু। মাই দাদা আৰু আব্বাৰ কাৰণে ঘৰৰে লোকেল মুৰ্গী এটা মাৰিলে। আমাৰ কাৰণে আকৌ গৰু মাংস আছে, কিন্তু দাদা আৰু আব্বাই গৰু মাংস একদমেই নাখায়, সেয়ে। ঈশান আকৌ যোৱাকালি সিহঁতৰ ঘৰতে আছিল। এতিয়া সাবিনা যাই লৈ আনিলে। আৰু সি একদিন নাথাকোতে আমাৰ ঘৰখন একদম খালী খালী হৈ গৈছিল। একদিন খালি সি আমাৰ মাৰ পৰা দূৰত আছিল। আজি আহিয়ে মাক সি এনেকে সাবটি ধৰি আছিল, আমাৰ কাৰো কোলাতে নাহে। পাছত মাই যেনেকে তেনেকে তাক নমাই থৈ এতিয়া ভাত বনাব গৈছে। এতিয়া আব্বাই যে তাৰ লগত কথা পাতি আছে, তাৰ সেইবোৰত একো লক্ষ্যই নাই, খালি মোবাইলৰ ফালে লক্ষ্য। মোবাইল ন? দুপৰীয়া টাইমত আকৌ আহিছে পেহী। তো পেহী, দাদা, ঈশান আৰু সৰু বাবু চাৰিওজনে শুই আছে তলত। গৰম কাৰণে তলতেই শুইছে আৰু ঈশান মাজত খেলি আছে। গা ধুৱাই দিব লাগিব তাক। আৰু এই ডনকেইটা ঘৰত যিমানেই খোৱা বস্তু নাথাকক কিয়, গোটেই দিন দোকানত অহা যোৱা কৰি থাকিব। গধূলি টাইমত আকৌ ওলালো বজাৰলৈ বুলি। ইয়াশক থৈয়ে যাই আছো, কাৰণ ইহঁত দুজন আছে। ইহঁত দুজন থাকিলে আকৌ মোক নাপালেও কথা নাই, টোপনিৰ পৰা উঠি কিনে। আৰু মোবাইল এটাও দি থৈ গ'লো সিহঁতক, চাই থাকক। তো আমি ওলাই পৰিলো, মই আৰু ভণ্টি দুজনেই যাম। তাই ড্ৰেছযোৰ আকৌ মোৰ ওচৰত বহুত মজা লাগিছে, সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। আৰু আপোনালোকৰ বা কেনেকুৱা লাগিছে গম নাপাওঁ আৰু। আমি আহি দাদাৰ দোকান পাই গ'লো, আৰু আপোনালোকে কেপশ্যন চাই গমেই পাইছে আমি কি কাৰণত আহিছোঁ। তো মাৰ কাৰণে দুটামান শাৰী নিম বুলি আহিছোঁ। ঘৰৰ কাষ্টমাৰ বুলি দাদাই মাল দেখুৱাবলৈ টান পাই আছে। মই শাৰী কেইখনমান দেখুৱাবলৈ কৈছিলোঁ। তো প্ৰথমতে দুটামান উলিয়াই দেখুৱালে। তাৰপিছত আৰু কেইটামান উলিয়াব কওঁতে মানে খঙত গোটেই উলিয়াই দিলে যে এতিয়া চাই লওঁ। বজাৰত যাই নমাৰ লগে লগে আকৌ ঘৰৰ পৰা ফোন আহিছিলে যে ঘৰত আলহী আহিছে বুলি। সেইকাৰণে লৰালৰি কৰি ঘৰত গুচি আহিলোঁ। আহি কেনে চাওঁ যে আলহী গুচি গৈছে। বৌৰ আব্বাই আহিছিলে। তো যিয়েই নহওক লাষ্টত মাৰ কাৰণে 4খনমান শাৰী লৈ আনিলোঁ। এতিয়া মাৰ যোন দুখন শাৰী পচন্দ হয় মায়ে ৰাখি দিলেই হ'ল। লগতে মই কাপোৰ নিয়া বেগ এখনো লৈ ল'লোঁ, এয়া ৰঙা বেগটো। 2 দিন পিছে পিছে বাবুক লৈ ঘৰত অহা যোৱা কৰিব লাগে, আৰু মোৰ আগৰ বেগখনো ছিঙি গৈছে, সেয়ে লৈ ল'লোঁ। আৰু কাণফুলি ভণ্টিৰ কাৰণে একযোৰ আনিলোঁ আৰু মোৰ কাৰণে। আৰু তাই কাকৰাও নিলে। আৰু লগতে চেন 3টামান আনিলোঁ, মাৰ কাৰণে, মোৰ কাৰণে আৰু তাইৰ কাৰণে। এয়া আছিল আজিৰ বজাৰ আমাৰ। তো আজিৰ ব্লগটো এইখিনিতে সামৰিছোঁ। নেক্সট ব্লগত আকৌ লগ পাম। টাটা।